हेलो गाइस কি খবৰ সকলো নিশ্চয় ভালে কুশলে আছে মোৰো বাৰু বৰ্তমান ভালে আৰু বহুত দিনৰ মূৰত মই আহিছো আৰু এইফালে আপোনালোকে কইনা দৰা দেখিছে ভাবিছে কি হয় এয়া মোৰ মৰমৰ ভাইটি আৰু ভাই বোৱাৰী একমাত্ৰ আৰু আজি সিহঁতৰ এনিভাৰ্সাৰী হয় সেইটো কাৰণে মই ভাবিলো আজি অকনমান কিবা এটা যেটো হ'ব ভিডিও এটা কৰা যাও তেনে পলক দে পলম নকৰি ভিডিওটো আৰম্ভ কৰো ইফালে আকৌ মই বনাব ললো পায়স জানানে জীৱনৰ প্ৰথমবাৰৰ বাবে পায়স বনাব লৈছো তাকো ভগৱানৰ নাম লৈ লৈছো আৰু নিহিকিলেতো নহব মায়ে ভাবিছিলে মায়ে বনা বুলি মায়ে ক'লে যে নাই তই শিকিব লাগিব তই বনা পায়স আৰু মই ভগৱানৰ নাম লৈ বনাব ললো বাকি মুৰেদি পায়স কিন্তু দেখিবলৈ বিৰাটেই সুন্দৰ হৈছে আমি আৰু টেষ্ট কৰা নাই কাৰণ এনেই আগতে কৰিবলৈ বেয়া লাগে দিয়কচোন যেটো ভাইটি এনিভাৰ্সাৰী হয় চাহ অকমানে ঠিক কৰিলো ভাইটিও ঘৰত নাই আৰু হেতু কাৰণে ওচৰৰ বৌকে মাতিছো আৰু আহিব তেওঁলোকে চাহকন খাম আৰু সকলোৱে এনিভাৰ্সাৰী বুলি তেনেকৈ সৰুকৈ আৰু কিবা এটা এইফালে আহি গ'ল সেইফালে বা বৌহঁত তেনেকৈ আহিছে ওচৰে যেটো বৰ্তা ছোৱালী বা ঘৰতে তাই আছেহি আৰু তাইও একদম পুৰা লাকি এনিভাৰ্সাৰী পাই গ'ল আৰু আমি সকলোৱে বহি লৈছো মানে চৰি দেই মই পিছে খোৱা নাই মই পিছে তেওঁলোকক সুধিছো আৰু কেনেকুৱা কি তেওঁলোকে পায়সখন খাই বহুত বেছি ভাল পাইছে আৰু এইফালে আমাৰ আকৌ আহি গ'ল পাপাহঁতে পাপাৰ লগত দুজনো আহিলে পাপাহঁতে চাহ খাই আছে আৰু পাপাই কৈছে পায়সখন খুব ধুনীয়া হৈছে কোনে বনাইছিলে আৰু মোৰ নামটো আহি গৈছে আৰু মই ৰখি থাকিম নি বাৰু ময়ো সেইফালে লৈ ললো পায়স আৰু কেক যেটো মই কেক খাই খুব ভাল পাওঁ আৰু এইফালে মোৰ লগত বহি ল'লে আমাৰ এনিভাৰ্সাৰী গাৰ্ল আৰু তাই বহি লৈছে তাই পায়স খাই বিৰাট ভাল পায় আৰু মাও আহিব এতিয়া যেটো চাহখন বনাইছো চাহখন অকমান ঠাণ্ডা হৈছে যেটো ঠাণ্ডা দিন বকা পিছতে আৰু ঠাণ্ডাই হয়তো মায়ে কৈছে কি নাই মই গৰম পানী অকমান মিক্স কৰি লওঁ দেই মায়ে আনিবলৈ গৈছে অকমান গৰম পানী আৰু সেইফালে মা আহি গ'ল আৰু মায়ে বাকি দিছে বোৱাৰীকক চাহ আৰু আমিও ভাবিলো ধুনীয়াকৈ গোটেই তিনিজনী খাই লওঁ আৰু বাকি যে হয় হ'ব ৰাতিলৈতো আছে আৰু বেবি খানা আৰু এইফালে আমি খাই লওঁ চাহ মায়েও খাই লৈছে ভাবিলো অকণমান ভিডিও এটা কৰিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো এয়া আছিল সৰুকৈ অকণমানি এটা ভিডিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো আৰু অন্য এটা ভিডিওতে মই পূৰ্বি আকৌ অতি সোনকালে আপোনালোকৰ মাজলৈ আহিছো আজিলৈ বাই বাই